Karbi Anglong News Channel along Berta Than Ponchia Bang Nilimen Sami Merjilin Han Sepi Tangte Pini Aberta Angton Ben Archuponitha APHLC Asongpen Sidin Demonstration Kapamanpo Nijang Karbi Anglong Kiparlo Kopili Constituency Arlo Kiruni 0 point along APHLC Asongpen Sidin Demonstration Kapamanpo Chitia Chiklo ni Pai Hini Ninkan Suri Hinira Inkoira Porni Kiruni 0 point along APHLC Amaipu JI Qatar Lapen Bikrom Hanse Tumpen Pater Ponsi PGR VGR Alongle Eviction ng Chipu ATP and Ponsi Sidin Demonstration Kapamanpo Sonsi Piningpen Ninkan Hiniso Selo Kiruni Charali along ASDC Youthwings KSA KNCA Atumpen EC Tedu Kaprotesa Jok Bihari Akhayatum Karbi Atumapan Aring Kapasua Jok Raptur Pakpen Chesong Ponlo Lapen Karbi Anglong Autonomous Council Kachariatum Song Doan Lapen Hampang Asong Doanapan Hangpen EC High Power Committee Seng Detpen Busitami Nonta Kiruni along PGR VGR Alongli Qatar Lili Det Ajok Si Pini Uthot APHLC Asongpen Prapchinpen Eviction Veknangchi Pusi Slogan Lapen Flag Outcry Pen Hang Tarampo PGR VGR Alongle Tharlele Tike APHLC Asongpen Ke Katisonga Bangtuke Ington Te Pusi Rat Athengno Ninjepo Kiruni Pen Kam Singh Dera Report Karbi Anglong News Channel Sikh Schedule long live! Long live! Long live! Jai Qatar long live! Long live! Long live! Tribal unity long live! Long live! Long live! BGR long live! Vicsanagi! Longasar pangtang ng ma! Longasar pangtang ng ma! Karbi Richo pangtang ng ma! Karbi Richo pangtang ng ma! Longasar pangtang ng ma! Mekar Mithur pantang ng ma! Sikh Schedule long live! Sikh Schedule long live! RSS down down! Bongo Sena down down! RSS go back! Bongo Sena go! এতিয়া 10 বছৰমান আগৰ পৰা এই কথাটো আমি উত্থাপন কৰি আছিলোঁ যে PGR মানে কি প্ৰফেশ্যনেল গ্ৰেজিং ৰিজাৰ্ভছ আৰু ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ এইবিলাক কেটল গৰু ছাগলী পুহিবলৈ কাৰণেহে ইয়াত ৰিজাৰ্ভ কৰা হৈছে 1100 বিঘা এই খেৰণী PGR ইয়াত কিন্তু PGR নকৰি পেলাই গৰু ছাগলীৰ কাৰণে নাৰাখি পেলাই ইয়াত সব এনক্ৰোচাৰ্ছ বিহাৰৰ পৰা আহি সব এনক্ৰোচ কৰি থৈছে 6 শিডিউল মতে ট্ৰাইবসকলক বচাবলৈ কাৰণেহে মাটিটো ট্ৰাইবসকলৰ হাতত সদায় থাকিব লাগে নন ট্ৰাইবেলসকলে ল'ব নালাগে বুলি তাত কৈছে কাৰণ আমাৰ ট্ৰাইবেল মানুহবিলাকে মাটিৰ মূল্য নাজানে অকল দামহে জানে এখানে বিক্ৰী কৰাটো উস্তাদ হয় কিন্তু তেওঁলোকে বিক্ৰী কৰাৰ পাছত কি হ'ব হয়তো তেওঁলোকে একো নাজানে সেইকাৰণে আমাৰ ট্ৰাইবেল মানুহ খুব দুখীয়া হৈছে আৰু ট্ৰাইবেল মানুহৰ ঘৰত এতিয়া গৰু ছাগলী নাই যদি কাৰো গৰু ছাগলী নাথাকে তেওঁলোকৰ মাটিও ফাৰ্টিলাইজাৰ মানে খেতিটো কেতিয়াও ভাল নহ'ব ভাল নোহোৱা হৈ আছে খেতি কৰিব নোৱাৰা হৈ আছে সেইকাৰণে আমি কৈছোঁ এই PGR VGRত যিমান মানুহ যি ধৰ্ম হওক যি জাতি হওক যিমান মানুহ ইয়াত এনক্ৰোচ কৰিছে বেদখল কৰিছে তেওঁলোকক উচ্ছেদ কৰিব লাগে আসাম লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত ৰুল 18 নম্বৰ ৰুল তাত লিখা আছে তেওঁলোকক এভিকশ্যন কৰিবলৈ নটিছো দিব নালাগে বুলি কৈছে এডভান্স মানে এভিকশ্যন কৰিব লাগে বুলি কৈছে এতিয়া অসম প্লেইনত আমাৰ চিফ মিনিষ্টাৰে এভিকশ্যন বহুত কৰিছে এনক্ৰোচাৰ্ছসকলক
কিন্তু ইয়াত কাৰ্বি আংলঙত কিয় এখেতে আমাৰ চিফ এক্সিকিউটিভ মেম্বাৰ তুলিৰাম ৰংহাঙক কিয় বাধা দিছে আমি সেইটো বুজিব পৰা নাই অসমত এনক্ৰোচাৰ্ছ নালাগে বুলি কয় প্লেইন ডিষ্ট্ৰিক্টত কিন্তু পাহাৰত এনক্ৰোচাৰ্ছ কৰিব লাগে বুলি তেওঁ কয় এইটো ইনজাষ্টিছ বহুত ইনজাষ্টিছ সেইকাৰণে এই ইনজাষ্টিছটো থাকিব নালাগে আৰু এভিকশ্যন সোনকালে কৰিব লাগে PGR VGR য'ত আছে ইয়াত খেৰণিত আছে উত্তৰ বৰবিলত আছে আৰু বোকাজানতো আছে অন্য ঠাইতো আছে লাংফেৰ কনষ্টিটুৱেঞ্চিটো আছে সেইকাৰণে এই গোটেইখিনি PGR VGR চৰকাৰী মাটি য'ত আছে য'ত মানে এভিকশ্যন এনক্ৰোচাৰ্ছ কৰি আছে বেদখল কৰি আছে তেওঁলোকক সোনকালে এভিকশ্যন কৰিব লাগে আইনৰ যিটো আইনত কোৱা আছে সেইটো মতে এভিকশ্যন কৰিব লাগে এইটো আমাৰ দাবী তুলিৰাম ৰংহাঙে এভিকশ্যনো কৰিব নোৱাৰে মুনা চৌহান তেওঁক খুব গালি পাৰিছে তাৰ এগেইনষ্টতো একো কৰিব নোৱাৰে সেইদিনা বংগসেনাসকলে কৈছিল যে তুলিৰাম ৰংহাঙক বহাবলৈ তেওঁলোকৰ কি কয় পাৱাৰ আছে বহাবলৈ উঠাবলৈ তেওঁলোকৰ হাততে পাৱাৰ আছে এই পাৱাৰটো কনষ্টিটিউশ্যন মতে ট্ৰাইবেলসকলৰ হাততহে থাকিব লাগিছিল কিন্তু ইয়াত বেছিকৈ এনক্ৰোচ কৰাৰ কাৰণে বেদখল কৰাৰ কাৰণে তেওঁলোকৰ পপুলেশ্যন মেজৰিটি হৈ গ'ল এতিয়া সেইকাৰণে তুলিৰাম ৰংহাঙক বহাব পাৰে উঠাব পাৰে তুলিৰাম ৰংহাঙে এভিকশ্যনো কৰিব নোৱাৰে পেৰাগ্ৰাফ 2 ছাবপেৰাগ্ৰাফ 7 মতে যিটো হাইকোৰ্ট অৰ্ডাৰ দিছে ইলেকশ্যন ল আৰু ভোটাৰ লিষ্ট বনাবলৈ ল বনাব লাগে বুলি এতিয়া 7 বছৰে বেছি হৈ গ'ল 1 বছৰ ভিতৰতে কৰিবলৈ কথা আছিলে অৰ্ডাৰটো কিন্তু 7 বছৰে বেছি হৈ গ'ল তেওঁলোকে আমাৰ ট্ৰাইবেলসকলক এপইণ্টমেণ্টো দিব নোৱাৰে 1345 জনক 2 বছৰমান আগতে 3 বছৰমান আগতে মাষ্টৰ এপইণ্টমেণ্ট কৰিছিল তাৰ ভিতৰত ট্ৰাইবেলসকলক মাত্ৰ 62 জনক ট্ৰাইবেলসকলক দিছে তাৰ মানে তুলিৰাম ৰংহাঙে ট্ৰাইবেলসকলক গভৰ্ণমেণ্ট পোষ্টত গভৰ্ণমেণ্ট চাকৰি একেবাৰে দিব নোৱাৰে আৰু তেতিয়াহ'লে তেওঁ একোৱেই নোৱাৰে ডিফুত এতিয়া এটা অভাৰব্ৰিজ বনাইছে তাত যিমান লেবাৰ আছে চব বিহাৰৰ পৰা কাৰ্বি এজনো নাই ট্ৰাইবেল এজনো নাই তাতো তেতিয়াহ'লে তেওঁ এই কৰ্পৰেট আনি পেলাই তেওঁ কিবা এটা চাকৰি দিব পাৰিব নেকি এইটো অসম্ভৱ কথা সেইকাৰণে তেওঁ একেবাৰে একো নোৱাৰা হৈছে একো মানে কি কয় ইউজলেছ হৈ আছে সেইকাৰণে তেওঁ থকাতকৈ তেওঁ গুচি গৈ পেলাই অন্য জনা মানুহ কাম কৰিব পৰা মানুহক এখেতৰ চিটটো দিলে ভাল সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ তেওঁ ৰিজাইন কৰিব লাগে নহ'লে তেওঁৰ কাউন্সিল ডিজলভ কৰিব লাগে আৰু নতুন ইলেকশ্যন পাতিব লাগে নতুন কাউন্সিল ইলেকশ্যন পাতিব লাগে এনেই যোৱা ইলেকশ্যনটো অবৈধ হিচাপে ইলেকশ্যন পাতিছিল ৰিগিং কৰি মাৰি কৰি পেলাই ইলেকশ্যন পাতিছিল সেইকাৰণে আমি কেছ ফাইল কৰিছিলোঁ যে সেই ইলেকশ্যনটো ইলিগেল বুলি ডিক্লেয়াৰ কৰিব লাগে আৰু ডিজলভ কৰিব লাগে বুলি এতিয়া আমি ডিমাণ্ড কৰিছোঁ এখেতক এই কাউন্সিল বৰ্তমান কাউন্সিল ডিজলভ কৰিব লাগে আৰু নতুন ইলেকশ্যন পাতিব লাগে সোনকালে আমি অল পাৰ্টি হিলছ লিডাৰ কনফাৰেন্স বুথাত লাংছো LAC নেতৃত্ব আণ্ডাৰ লিডাৰশ্বিপ অফ জন সিংটি কাঠাৰ IAS ৰিটায়াৰ্ড অফিচাৰ আমি এটা সিদ্ধান্ত ল'লোঁ যে আমি প্ৰটেষ্ট সিট ইন ডিমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম আমি ল'ব লাগিব কাৰণ এই PGR VGRত ইভিকশ্যন কথা কাউন্সিলছে ইঞ্চুৰেঞ্চ দিলে উইদিন 90 ডেজ ভিতৰত ইভিকশ্যনটো কৰাই দিম আৰু PGR VGR আণ্ডাৰত
যিমানখন গাঁও আছে কি আছে এইবিলাক ফেন্সিং কৰিবলৈ কিবা কাম কৰি চব নাটক দেখাই দিছে যোৱা 1 বছৰ 1.5 বছৰত ভিতৰত সো এইবিলাক নাটক এতিয়া আলটিমেটলি কি হৈ আছে এইবিলাক নাটক এতিয়া পুৰা নাইকিয়াই কৰি দিলে একো মিছিলিয়া কথাই কৈ দিছে সো এই কোৱা কাৰণে আমি এটা আলটিমেটাম দিব বিচাৰি কাৰ্বি আংলং অটোনমাস কাউন্সিলে যদি ইভিকশন কৰিব নোৱাৰো তেতিয়াহ'লে নিজকে আপোনালোকে সাৰেন্ডাৰ কৰি লওক কিন্তু যদি ইভিকশন কৰিব বিচাৰো তেতিয়াহ'লে কৰিব লাগিব সুপ্ৰিম কোৰ্ট অৰ্ডাৰ আছে আৰু ল্যান্ড এণ্ড ৰেভিনিউ আসাম ল্যান্ড এণ্ড ৰেভিনিউ তাত সেকশন 18 লিখা আছে এই ফলো যদি কৰে এই প্ৰসিডিউৰ যদি চাই এইবিলাক চাই কিনি ইভিকশন ইমিডিয়েটলি কৰিব লাগিছিল কিন্তু হেঁতে দীঘলীয়া কাম কৰি কিনি গুৱাহাটী হাইকোৰ্টত কিবা কেছ মিলি কিবা এডজাষ্ট কৰি মিলি কিনি এইবিলাক কাম দিলেই কৰিবৰ কাৰণে চেষ্টা কৰা কাম কৰি দিছে কিন্তু আমি দেখি পালো অল আসামত ইভিকশনটো বহুত হাই হৈ গৈছে আৰু এই যোনটো ইভিকশন কৰিছিলে তাতে কিবা কিবি অৰ্ডাৰো নাই জাস্ট নিজে ষ্টেট গভৰ্ণমেণ্টে কৰ্পৰেটছ কাৰণে মাটি দিব বিচাৰিছে আদানী আম্বানী আৰু কাৰবা পতঞ্জলি হওক কিবা প্ৰাইভেট কোম্পানীত মাটি দিবলৈ কাৰণে ইভিকশন যে কৰি আছে এইবিলাক চাই আমিও ভাবিলো যে যোনটো জাগাত কৰিব লাগে ইয়াত কৰা নাই কিন্তু অসমত বিভিন্ন জাগাত তাত কৰি আছে মাজতে আমাৰ হোম ডিপাৰ্টমেণ্ট চিফ মিনিষ্টাৰ চাই আছে বোলে তাক কৈছিলে যে আমাৰ ফোর্স নাই বলে কৈছে তুলিৰাম ৰহাং কৈছে ফোর্স নাই কৈছে কিন্তু অসমত যিমান জাগাত আছে ফোর্স এভেইলেবল ইভিকশন ইমিডিয়েট হৈ আছে 2 3 4 দিন 5 দিন ভিতৰত ইভিকশন কৰি আছে কিন্তু ইয়াত আমাৰ কাৰ্বি আংলং বহুত দিন পৰা অৰ্ডাৰ পোৱা আছে কৰিব লাগে অৰ্ডাৰ আছে কিন্তু কৰাই নাই এটো আমি আলটিমেটাম ৰিমাইন্ডাৰ কাউন্সিলত দিবৰ কাৰণে আমি আজি প্ৰটেষ্টটো ইনিশিয়েট ললো আৰু এই প্ৰটেষ্ট আমি যাত্ৰা নহয় কৰি থাকিম যি নলগে ইভিকশন নকৰো তেতিয়াহ'লে আমি ডাঙৰকে আমি আকৌ প্ৰটেষ্ট কৰি থাকিম এটা কৰি থাকিম Tangte bini aberta ke lapo ansi kang ton pon iglo do me thak me kurwang thu